এতিয়া মানে এইতে আমি ৰখি আছোঁ আমি দুজন আহিলে মানে যাম আৰু ওচৰতে গাড়ীখন সেইখন হয় সেই ক'লা গাড়ীখন হয় এইখন দাদা কেনে আছে তো হে গাইছ স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ' লৈ তো গাইছ মানে বিকেশ দা আহিছে মানে মই টোপনি কৈছিলোঁ তো লগৰ এটাই মোক আহি ক'লে তো বিকেশ দা আহিছে বল যাওঁ মোক ক'ত আহিছে মানে টোপনি কৈছিলোঁ বিকেশ দাৰ নাম শুনি মানে খৰধৰকৈ উঠিলোঁ উঠি মানে এতিয়া লগালগ ড্ৰেছটো কৰিলোঁ তো বলক এতিয়া বিকেশ দাক লগ ধৰিম তো বলক বিকেশ দাক লগ কৰিম A few moments later. তো গাইছ বিকেশ দাৰ গাড়ী ইপিনে আছে ইপিনে নাযাব পাৰোঁ এতিয়া মানে এইতে আমি ৰখি আছোঁ আমি দুজন আহিলে মানে যাম আৰু ওচৰতে গাড়ীখন সেইখন হয় সেই ক'লা গাড়ীখন হয় এইখন তো গাইছ এইটো আহিলে বিকেশ দা দাদা কেনে আছে সেই দাদা এইটো ফটো মাৰছোঁ এটা দাদা ফোন কৰিম হা ফটো তুলি দিবা দাদা এতিয়া দিব পাৰিম ন অঁ দাদা কৈ দিব নেকি অলপ কৈ দিব নেকি বিমল বৰ্মন চেনেলটো চাব দাদাৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই ভাল লাগিল লগ পাই দাদা থেংক ইউ আকৌ লগ পাম দাদা চিয়'ৰ আহি লগ পাম অঁ দাদা এতিয়া যাব ওলাইছে টকাই বুকুখন বহুত ভবাই আছে মানে কি ক'ম আৰু তো ইমান ডাঙৰ এইটো লগ পোৱা মানে কি ক'ম আৰু বুকুখন মানে বহুত ভাল লাগিছে আৰু বিকেশ দাক আজি লগ পাই মই ভাবি পোৱা নাছিলোঁ যে বিকেশ দা ইয়াত আহিব তো লগৰে ক'লে বিকেশ দাই মই শুই আছিলোঁ বিকেশ দা অহাৰ কথা কৈ মানে টোপনি গৈছিলোঁ প্ৰায় টোপনি ভাঙি গৈছে মোৰ টোপনি ভঙাৰ পৰা এনেকৈ উঠি আহিছিলোঁ তো গাইছ তো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো ভাল লাগিলে মানে ভালেও কিয় নালাগিব বিকেশ দা আছে মানে ভালটো লাগিব তো গাইছ আজিৰ কাৰণে এইখিনি আৰু গাইছ ভিডিঅ'টো লাইক কৰি দিব আৰু কোনোবাই যদি চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ